দাদা মই কৈছোঁ তামুলীয়া বিশেষ কাৰণে ফোন এটা কৰিছিলোঁ আপোনালৈ আপুনি একদিন য'ত ত'ত গৈ আছে গম পাওঁ হেলিকপ্টাৰত পৰহি ঠেঙাল কচালৈও আহিছে সেইটোও গম পাওঁ তাৰ মোৰ য়ানি হৈ ৰুদো ওলাই গৈছে সেইটোও গম পাওঁ খালি মোৰ সময় নাইকিয়া হৈছে তাৰমানে মই আপোনাক কিছুমান কথা কাৰণে লগ কৰিবলৈ আপোনাৰ এটা কপি পঠাইছিলোঁ আপুনি কপিটো মোৰ ৰিপ্লাই নকৰিলে অসমৰ মন্ত্ৰী বুলি হিমন্ত বুলি ক'লে আমি সকলোৱে আপোনাৰ ছাপৰ্টাৰেই হয় মই আপোনাৰ ছাপৰ্টাৰ 1 নম্বৰ ছাপৰ্টাৰ আপুনি জানে সেইটো কথা মই এটা কথা কৈছোঁ আপোনাক তাৰ মাজতে আজি ভোটখিনি পাব আমাৰ সৰু সৰু মানুহখিনি বা আজি কাৰোবাৰ ঘৰত চাউল 3 কোটা দিছে সেইটো ভাল কাম কৰিছে বা চাউল নহ'লে কোনো মানে খাবলৈ নাপালে মানুহ মৰি যায় সেইটো খুব ভাল সিদ্ধান্ত লৈছে সেইটো ভালেই কৈছে 3 কোটা বা 2 কোটা চাউল দিছে কালি হিমন্ত এটা কথা দুখ লাগিছে মানে কি কালি আমাৰ ঘৰত মিঠাতেলৰ পৰা কাজিয়া মিঠাতেল আধা লিটাৰ লৈ গৈছিলোঁ আমাৰ ল'ৰা ছোৱালী সৰহ আমাৰ ককাই ভাই মানে মিঠাতেল আধা লিটাৰত মই মাছ আধা কেজি লৈ আহিলোঁ তাৰপিছতে ভাজি দুখনেই বনাব নোৱাৰিলোঁ মিঠাতেল বৰ দাম তাৰপিছত তেনেকুৱাতে আলহী সোমাই দিলে মিঠাতেল নহ'লে বইলে খুৱাবলগীয়া হৈছে বইল ভাত তেতিয়া এটা চিন্তা কৰিলোঁ যদি মিঠাতেলটো সঁচাকৈ আমি 220 টকাত কিনিবলৈ হয় তেতিয়াহ'লে আমি আজি ঘৰত খোৱাতে অৰ্থতে আহি গ'ল মোৰ চচু বোৱা তেতিয়াতো মোৰ নাক কাণ গুচি যাব আৰু যদি যোগালী কৰি 300 টকা পায় যদি আপুনি 3টা বস্তুৱেই নাপাওঁ তেতিয়া হিমন্ত দা এইটো অকণমান মানে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে BPL কাৰ্ডৰ মানুহখিনিৰ কাৰণে অকণমান দিগদাৰ হয় নেকি আঁচনি আপুনি বহুতখিনিয়ে লিয়াইছে সেই আঁচনিখিনি কিছুমানে হৈছে কাৰোবাৰ না হোৱা আপুনি বহুতখিনি চেটিয়াইছে পইচা না চেতিয়া বুলি মই এইটো কথা কোৱা নাই মই খালি আপোনাক এই কথাটোৱে জনাইছোঁ যাতে আমাৰ দৰিদ্ৰ সীমাৰ মানুহখিনি আমি চলিবৰ কাৰণে এইটো অকণমান ৰেটটো কমাব নেকি এতিয়া চাওকচোন আজি মই চচুবোৱা ফালে যাব পৰা নাই কাতি বিহুত যাব নোৱাৰিলোঁ তেলৰ দাম 103 টকা তেতিয়াহ'লে মইতো গাড়ী যিখন লৈছোঁ পুৰণা মডেলৰ গাড়ী জিপচি এবাৰ কিক মাৰিলেই তেল মানে 15 লিটাৰমান খাই পেলাই তেতিয়াহ'লে মই চচুবোৱা ঘৰত আজি মাল খা দিবলৈ পোৱা নাই গাড়ী তেলৰ দাম বাঢ়িলে কাটিকে তাৰপিছত ল'ৰা ছোৱালীক শিক্ষা বিদ্যাৰ কাৰণে প্ৰতিটো ক্ষেত্ৰত তেতিয়া মানে পইচা লাগিব এতিয়া মোৰ ল'ৰা ছোৱালী তেতিয়াহ'লে মই বিয়া নাপাতো বুলি ল'ৰা ছোৱালী বাপেক হোৱাটোৱে মোৰ ভুল হ'ল এতিয়া মোৰ ল'ৰা ছোৱালীয়ে টেষ্ট খাইছে পঢ়া শুনা লাগে আৰু স্কুল ৰেগুলাৰ হোৱা নাই অনলাইন মোৰ ল'ৰা ছোৱালীয়ে বুজি পোৱা নাই সেই কথাটো মই অকণমান জনাব বিচাৰিছোঁ নিশ্চয় আমি আছোঁ আমি সহায় সহযোগৰ কাৰণে আমি আগবাঢ়ি আছোঁ আমি সকলো চেষ্টা কৰিম যে আপুনি আকৌ ভোটটো পাব এইটো মই একদম 50% মই এইটো জনা আছে কালি মানে কি আপুনি এটা কথা চিন্তা কৰিব যে আমি দুখীয়াখিনি মানুহখিনি কেনেকৈ আমি তৰাব পাৰোঁ আমি কেনেকৈ অসমত আজি দুখে সুখে কেনেকৈ আমি ভাত এমুঠি খাব পাৰোঁ এই কথাটো আপোনালোকে যদি অকণমান দাঙি দিব পাৰে তেতিয়া আপুনি বিষয় বিজাটো বুজি পায় তেতিয়া গম পাওঁ এতিয়া কিছুমান বানপানী আহিলেও ধৰি লওক পানী অহাৰ পাছত কিছুমান তেতিয়া পানী ভেটা মাৰি বুলি কৈ লাভ নাই এতিয়া খৰালি যদি কিছুমান কাম কৰে আৰু জব কাৰ্ডটো বন্ধ হৈ গ'ল জব কাৰ্ডত বহুত 2 টকা পাইছিলে আজি কোনোবাই পাইছে আধাৰ কাৰ্ড চাধাৰ কাৰ্ড সকলো কাৰ্ডৰ মাজতে আমি চলিছোঁ কাৰ্ডখিনি উলিয়াৰ পাছতো সময়মতে কিছুমানে পইচা পাতি পোৱা নাই সেইখিনিও অকণমান মোৰ কাণত পৰে মই এজন বিকলাংগৰ চফাই মন্ত্ৰীহে হয় মই ইমানখিনি কথা লুট ল'ব নোৱাৰোঁ তাৰ মাজতো মই মন্ত্ৰীক সদায় সলাগত সহায় এখনেই দিবলৈ চেষ্টা কৰোঁ আজি আপুনি গৈছে মাজুলীতো গৈছে সনেন দেখিছোঁ আপুনি আমাৰ বাগানা এৰিয়ালৈও আহিছে সেইখিনি খুব ভাল প্ৰশিক্ষণ লৈছে সেইটো খুব ভাল কাম হৈছে তাৰমানে ইলেকশ্যন টাইমত ঘূৰিব লাগিব নহ'লে ইলেকশ্যন টাইমত হোৱা দিলে কাম নাই সেইটো ভাল কাম কৰিছে কিন্তু হ'লেও আপুনি কিছুমান কথা মোক জনাব লাগিছিলে মইতো আজি আপুনি জানে চাওক মই সৰু সুৰা মিটিংবিলাকত মই 5 মিনিট সময় নাই মোক আজি মাতে আজি মই মেইনটেইন কমিটিত আছোঁ আজি গাভৰুছোৱালী কমিটিত আছোঁ মদৰ ওৱান শ্বপৰ কমিটিত আছোঁ আজি ক'ৰবাত ছোৱালীজনী লেনা দেনা লাগিলে তাৰ কমিটি আছোঁ আজি সমাজৰ কিবা এটা কেলেংকাৰী লাগিলে তাৰ কমিটি আছোঁ কোনোবা ল'ৰা এটাই থটা মোজা লাগিলে তাত মই আছোঁ চিগেট বিড়ি শিখৰ এইবিলাক কোম্পানীটো মই সম্পূৰ্ণ মোৰ ফালৰ পৰাই সকলো হৈছে তাৰ মাজতে যদি আপুনি মোৰ নামটো ভৰাই দিব পাৰে তেতিয়া নিশ্চয় আপুনি আৰু অকণমান আগবাঢ়িব পাৰিব মোৰ হাততো মানুহ ভালেমানখিনি আছে মানে কি মই যদি কালি মিটিংখন দি দিওঁ মিটিঙত মানুহ নোহোৱাকৈ আপুনি চাব পায় 9 লাখ মানুহ মিনিটত গোট খাব মই এই কথাটো আপোনাক দি লৈছোঁ মই খোজকাঢ়ি গুচি যাম মিটিঙলৈ কিন্তু আপোনালোক গাড়ী গুৱাই যাব আপোনালোকে টাইম লৈ যাব আপোনালোকে গাৰ্ড লৈ যায় মই অকলে গুচি যাম কিন্তু আপুনি মোৰ পাৱাৰটো চাব পাৰে হিমন্ত দা মোৰ এটা ফুল আছে নে কি মই এখন লাহনীয়ে এটা বৰফি সিজা মানুহ তেনেকুৱা মানুহ এজনক যদি আজি আপুনি বিচাৰি চেষ্টা কৰিবলৈ পোৱা নাই আপুনি মোৰ লগত সম্পৰ্ক কৰিবলৈকে নিবিচাৰে মই একদম দৰিদ্ৰ আলুগুটি পিটিকা বুলি ভাবে সেই কথাখিনি হ'লে অকণমান ভাবিলে বেয়া হয় যিটো ল'ৰাই গজাল মানে মৰিয়াই সোমাব পাৰে সেই তেনেকুৱা এজন যুৱকক যদি আপুনি অংশগ্ৰহণ কৰিবলৈ চেষ্টা নকৰে তেতিয়া মই আপোনাৰ কাৰণে কেনেকৈ পাতিম মই নিজে চিন্তা কৰক অৱস্থাত এটা আলুগুটি বেয়া লাগিলে কি গোটেই সোপা আলুগুটি বেয়া হ'ব নেকি আপোনাৰ প্ৰতিটো কথাই ভাল আপুনি আপোনাৰ কথা কোৱা ৰুলখিনি ভাল আপোনাৰ ৰুলখিনি ভাল সকলোৱে ভাল খালি মই